নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পাছতেই এবাৰ প্ৰকৃতি পুনৰ ৰুষ্ট হৈ পৰিব। প্ৰকৃতিয়ে ৰূপ সলাব। ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৃষ্টিপাত হ'ব, ঠায়ে ঠায়ে ডেৰেকনি হ'ব, শিলাবৃষ্টি হ'ব আৰু তাৰ তথ্য এই মুহূৰ্তত জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই আছোঁ ৱেডাৰ আপডেট, কিয়নো মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে বতৰে পুনৰ কাল ৰূপ ধাৰণ কৰিব। মাত্ৰ কেইটামান ঘণ্টা ৰাজ্যত বতৰে পুনৰ কাল ৰূপ ধাৰণ কৰিব। প্ৰচণ্ড শীতৰ লগতে ধুমুহা বৰষুণৰ আশংকা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। 23খন জিলাৰ জনতাক সতৰ্ক হৈ থকাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোন কোন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট ইতিমধ্যে তথ্য জনাইছোঁ। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁৱৰ লগতে কামৰূপ মেট্ৰ' আৰু দৰং, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত হাই এলাৰ্ট জাৰি কৰা হৈছে। আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পাছতেই এই কেইবাখনো জিলাত মুখলধাৰ বৃষ্টিপাত হ'ব। ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। কেইবাদিনো ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে ৰূপ সলাইছে। ক'ৰবাত যদি শিলাবৃষ্টি হৈছে, ক'ৰবাত আকৌ মুখলধাৰ বৃষ্টিপাত হৈছে, ক'ৰবাত আকৌ ধুমুহা হৈছে। এইদৰেই বতৰে এক প্ৰকাৰৰ কাল ৰূপ ধাৰণ কৰিছে। এফালে আঘোণ মাহৰ বতৰ, ৰাজ্যত আঘোণ মাহৰ এই সোণালী দিনটোত প্ৰকৃতিয়ে ৰুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে। এবাৰ খেতি বাতি নষ্ট হৈছে, লাখ লাখ টকাৰ সম্পত্তি বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। মাত্ৰ দুদিন পূৰ্বে মৰাণত ধাৰাসাৰ বৃষ্টিপাত হৈছিল, শিলাবৃষ্টি হৈছিল আৰু তাৰ পিছতেই লাখ লাখ টকাৰ সম্পত্তি নষ্ট হৈছিলে। কৃষকসকলৰ চকু পানী ওলাইছিলে। কৃষকসকলে লাখ লাখ টকাৰ তেওঁলোকৰ শস্য, তেওঁলোকৰ উৎপাদিত শস্য শিলাবৃষ্টিৰ ফলত ধ্বংস হোৱাৰ খবৰ পোৱা গৈছিলে আৰু তাৰ পিছতেই এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে কৃষকসকলে। আৰু আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সেই তথ্যও জনাইছে। কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে আৰু তাৰ পিছতেই এই কেইবাখনো জিলাত আগন্তুক কেইঘণ্টামানৰ ভিতৰতেই মুখলধাৰ বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।